Welcome back to my channel. My name is Bornali Gogoi. Aru আজি মই বহুত সোনকালে উঠিলো ৰাতিপুৱা গা পা ধুই ৰেডি হৈ গলো আৰু ব্ৰেকফাস্টটো বনালো ৰুটি আৰু ভাজি মই বনালো খাইও ৰেডি হৈ গলো আৰু এতিয়া যাব লাগিব বজাৰ কিছুমান বস্তু আনিব আছে যেহেতু বিহু কালি পৰহিলে পালেহিয়ে গতিকে কিছুমান বস্তু আনিব আছে তালে যাম ভাবিছো আপোনালোককো বজাৰলৈ লৈ যাওঁ কিবা কিবি যদি ওলাইছে আপোনালোকক দেখাব পাৰিম আমাৰ ইয়াত মানে কি ওলাইছে গতিকে আপোনালোককো লৈ যাম বুলি ভাবিছো গতিকে মই এটা সোনকালে ওলাই লওঁ আজি বতৰটো বহুত ডাৱৰীয়া কৰিছে একদম ঠাণ্ডা কৰিছে বিহুৰ এনেকুৱা কৰে বা ঠাণ্ডা বতৰ হয় গতিকে এতিয়া মই সোনকালে ওলাই লওঁ আপোনালোককো লৈ যাওঁ আৰু বজাৰত লগ পাই আছো ৰেডি হৈ গলো আজি বহুত ঠাণ্ডা পৰিছে মানে একদম মই বোলে সব সোয়েটাৰ তলত সোয়েটাৰ ওপৰত সোয়েটাৰ সবতে পিন্ধিলো মোজা সুজা জোতা সব পিন্ধিলো আৰু এতিয়া বজাৰলৈ যাম বহুত ঠাণ্ডা পৰিছে আজি এয়া আইতাই মোক পইচা দিছে 50 টকা নতুন আলু আনিব দিছে বজাৰ আৰু মোৰ মুনা বেগ বাই বাই ফাৰা কি সিংলা সিংলে বেগেনা সিঙিলে ওই কি মুটু বি বল ইসক ইমান বটা মাৰিছে আজি দেখি পাইছে বটা এতে পাত লৰিছে ও মাই গড ইমান ঠাণ্ডা বটা মাৰিছে দিস ইজ মাই বেগ বেগত সব যোগা কৰা চিন আছে এইফালে এটা ৰাস্তা এইটো আমাৰ গাঁৱৰ ৰাস্তা তো আমাৰ এই ঘৰৰ ওচৰত এটা ঘৰ বনাইছে এইটো কমপ্লিট হৈছে কি যাব বজাৰ যাম ভেলাঘৰ আহিছে কোমল চাউল আছে কোমল চাউল কোনটো এইটো হেৰি কেইটকা হেৰি কোমল চাউল লওঁ তাকে চাইছো সেই ইয়াত ওলাইছে ওলাইছে তই চাই লওঁ তথাপি এবাৰ কি লয়
মিঠা আলু কেই টকা এইবোৰ কমিব নে 80 টকা অ হেয়া যে 60 টকা ক'লে এইটো কি আলু মিঠা আলু চিয়াটো নাই কোমল আপোনাৰ কেনে মিঠা আলু কেনেকৈ ইয়াত 60 টকা কোমল চাউল আছে নি কোমল চাউল চিৰা নালাগে ভাল হলে হয় আৰু দেই দিয়ক 1 কেজি দিয়ক কণ্টেইনাৰ কি বজাৰ কৰিলোঁ মই আপোনালোকক দেখাম এতিয়া ৰ'ব বহুত দাম বজাৰত সেইকাৰণে কম বজাৰ কৰিলোঁ আমাৰ জেৰি কি কৰিছে জেৰি তোলে একো খাবলৈ হা কোন জেৰি পলাই গৈছিলে খুলি গৈছিলে কেনেকৈ আনিলে পলাই গৈছিলি তই মানে এই লাডালৰ কাৰণে পাক খাই যাব নোৱাৰিলে আনিছো বন্ধাকবি দুটা কোমল চাউলটো চাওক কেনেকুৱা নকমাই হয় নে কোমল চাউল এইখিনি ঠগিলে যদি নাজানো খাবলৈ হৈ গ'ল আৰু মই ড্ৰেছটো চেঞ্জ নকৰিলোঁ কাৰণ মই ভাত খাই পিনে যাম বাঘৰলৈ যেনেকৈ ভাতৰ লগত জলকীয়া নাখালে কিবা আধৰুৱা লাগে ন তেনেকৈ মোৰ দিনটোত বাঘ হ'লে নগ'লে কিবা আধৰুৱা লাগে গতিকে মই বাঘৰলৈ যাম যিমান ঠাণ্ডা পৰিলোঁ তো আজি ভাতৰ লগত আছে ভাত কেপচিকাম আৰু এয়া কণী দম ভাতৰ লগত ভাত কেপচিকাম আইতা খানা ভাত কেপচিকাম এটা জলকীয়া আৰু কি কয় কণী দম ঠাণ্ডা অকল এখন বনাই খাইছোঁ এয়া সৰু এটা খাইছি আৰু এয়া মোৰ তেনেহ'লে ভাত খাইছোঁ আপোনালোকে চাওক মই ভাত খাওঁ দেই গাইজ এতিয়া মই যাওঁ বাঘৰলৈ যাওঁ এতিয়া বহুত বৰিং লাগিছে সেইকাৰণে ভাবিছোঁ ওলাই যাওঁ অকণমান ব'লক যাওঁ মোৰ লগত বাঘত কি বিহুৰ আয়োজন চলিছে দেখাওঁগৈ ব'লক এইটো আমাৰ গাঁৱৰ ৰাস্তা